নমস্কাৰ। মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়, আমাৰ শৰীৰৰ বৃহৎ অংগ লিভাৰটো কেনেকৈ সুস্থ ৰাখিব পাৰোঁ তাকে থুলমূলকৈ আলোচনা কৰিম বুলি ভাবিছোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত মানুহৰ মৃত্যুৰ আন এক কাৰণ হ'ল যকৃত বা লিভাৰ ৰোগ। ভাৰতবৰ্ষত প্ৰতি 5জন ব্যক্তিৰ ভিতৰত এজন যকৃতৰ সমস্যা থাকে। ইয়াৰ কাৰণ হ'ল জীৱন যাত্ৰাৰ কিছুমান বদ অভ্যাস আৰু সঠিকভাৱে খাদ্য গ্ৰহণ নকৰা। আমি শৰীৰটো সুস্থ ৰাখিবলৈ লিভাৰ সুস্থ ৰাখিব লাগিব। শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ লিভাৰে আমাৰ ফেটছ নিয়ন্ত্ৰণ কৰে, তেজত থকা বিষাক্ত আৱৰ্জনা বাহিৰ কৰে। যদি লিভাৰৰ কাম কৰা ক্ষমতা নষ্ট হৈ যায়, তেতিয়া সেই ক্ষতিকাৰক টক্সিক শৰীৰত জমা হয়, শৰীৰৰ অংগসমূহ এটা এটাকৈ বিকল হৈ পৰিব ধৰে। আমি লিভাৰটো সুস্থ ৰাখিবলৈ ফাইবাৰযুক্ত খাদ্য খাব লাগে। ইয়াৰ ভিতৰত সজীৱ শাক পাচলি যেনে ব্ৰকলি, কবি, বিট, গাজৰ ইত্যাদি খাব লাগে। আনহাতে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰিব পৰা আন এক শক্তিশালী উপাদান হ'ল নহৰু। নহৰুৱে লিভাৰৰ পৰা এনজাইম উৎপন্ন কৰে। তাৰোপৰি নহৰুৱে উচ্চ মানৰ এণ্টিঅক্সিডেণ্ট, এণ্টিফাংগেল জাতীয় উপাদানো উৎপাদন কৰি লিভাৰ সুস্থ ৰাখিব পাৰে। লিভাৰ সুস্থ ৰাখিবলৈ ভিটামিন চি যুক্ত নেমু, কমলা, মৌচুম্বী, আঙুৰ, আপেল আদি খালে টক্সিনবোৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়, ফলত লিভাৰটো সুস্থ থাকে। গ্ৰীণ টিয়ে আমাৰ ফেটছ কমাই ৰাখিব পাৰে। সেয়েহে প্ৰতিদিন আবেলি একাপ গ্ৰীণ টি খালে আমাৰ লিভাৰটো সুস্থ হৈ পৰিব পাৰে। আনহাতে কেঁচা হালধিৰ ৰস লিভাৰৰ মৌঔষধ বুলি ধৰা হয়। সপ্তাহত 3 দিনকৈ পুৱা খালী পেটত হালধিৰ ৰস খোৱা অভ্যাসে আপোনাৰ লিভাৰটো সুস্থ কৰি ৰাখিব পাৰে। কেঁচা হালধি টুকুৰা চোবাই খালেও উপকাৰ পোৱা দেখা যায়। জলফাই তেলত ৰন্ধা খাদ্য লিভাৰৰ বাবে বহুত উপকাৰী বুলি জনা গৈছে। বিশেষজ্ঞসকলৰ মতে ওমেগা 3 ফেটি এচিডযুক্ত আখৰোট লিভাৰৰ কাৰণে অতি উপকাৰী